Hello viewers, Rongbirong YouTube channel loi moi Bornali apnalogok swagatam janaisu. Asalate etu okol eta recipe video nohoy. Aji moi prothom barar babe eta vlog koribole loisu. Aji lockdown 4 or ontimtu din aru kailor pora lockdown 5 arambho hobo aru lockdown 5 ot বহুখিনি relaxation থাকিবো office কাছাৰী সকলোবোৰ খুলিব আৰু হেহে আমাৰ কৰ্মব্যস্ত জীৱনটো আকৌ আৰম্ভ হ'ব হেহে মই ভাবিলো আজি এফালৰ পৰা অকমান আহো তেন্তে বলকচোন ব্লগটো আৰম্ভ কৰো আসলতে মই আজি মাৰ ঘৰলৈ যাবলৈ ওলাইছো বহুত দিন মাৰ ঘৰলৈ যোৱা হোৱা নাই লকডাউন আৰম্ভ হোৱাৰ পৰা মই যোৱাই নাছিলো 2 আৰু মাহৰ মূৰত মই ঘৰলৈ যাবলৈ ওলাইছো আৰু হেহে মনটো খুব ভাল লাগি আছে এখন হৈছে অভয়শ্বৰী হাই সেকেন্ডাৰী আৰু মাল্টিপাৰপাস স্কুল আৰু তাৰ গাতে লাগি আছে এখন অভয়পুৰী কলেজ অভয়পুৰী নামটো ৰাণী অভয়শ্বৰীৰ নামেৰে নামকৰণ কৰা হৈছিল আৰু ৰাণী অভয়শ্বৰী আছিল বিজনী ৰাজ ষ্টেটৰ ৰাণী ও ৰবচোন মোৰ মাৰ ঘৰ ক'ত মই জনোৱাই নাই নহয় মোৰ মাৰ ঘৰ বঙাইগাঁৱত আমি এতিয়া বঙাইগাঁৱলৈকে গৈ আছো এয়া আমি উত্তৰ হালমাৰা চক পালো ইয়াৰে সিধা ৰাস্তাটোৰে ধুবুৰীলৈ যায় আৰু আমি এতিয়া সোঁফালৰ ৰাস্তাটোৰে যাম বঙাইগাঁৱলৈ আৰু অভয়পুৰীৰ পৰা বঙাইগাঁৱৰ দূৰত্ব হৈছে প্ৰায় 25 কিলোমিটাৰ লকডাউনৰ বাবে ৰাস্তাত গাড়ী মটৰ তেনেকৈ দেখিবলৈ নাই লকডাউনে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত বহুখিনি অৰিহণা যোগাইছে আৰু হেহে চাৰিওফালে প্ৰদূষণমুক্ত সেউজীয়া পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে আপোনালোকে এটা কথা মন কৰিছেনে মে মাহ শেষ হৈ জুন মাহ পৰিবৰ হ'ল যদিও অইন বছৰৰ তুলনাত এইবাৰ গৰম যথেষ্টখিনি কম আমি বঙাইগাঁও চহৰ সোমালো আৰু এয়া বঙাইগাঁও ডিস্ট্ৰিক্ট কোৰ্ট আৰু মোৰ পুৰণি কৰ্মক্ষেত্ৰ আহি আমি হাৰ্ট অফ দা সিটি মায়াপুৰী পালো আৰু এয়া মায়াপুৰী সিনেমা হল এই সিনেমা হলটোৰ নামেৰে ঠাইখিনিৰ নাম মায়াপুৰী ৰখা হৈছে আমি সৰুৰে পৰা এই হলটোতেই সিনেমা চাইছো আজি দেওবাৰ তথা লকডাউনৰ বাবে তেনেকৈ গাড়ী মটৰ দেখিবলৈ পোৱা নাই অন্যথা এই অঞ্চলটো যথেষ্ট প্ৰাণচঞ্চল হৈ থাকে আমি ঘৰ পালোহিয়ে আৰু ইয়াৰ পৰা মাত্ৰ 1 কিলোমিটাৰৰ পথ আৰু এখন বঙাইগাঁও পৰিৱেশ উদ্যান আৰু এইখনৰ ওচৰতে আছে বঙাইগাঁও ITI আৰু জিলা পুথিভঁৰাল আৰু অকমান আগলৈ গ'লে আমি বঙাইগাঁও কলেজখন পাম য'ত মই পঢ়িছিলো বলকচোন আপোনালোকক দেখুৱাও আৰু এইখনেই বঙাইগাঁও কলেজ এয়া আমি ঘৰ আহি পালো আৰু মোৰ জগুৱে আমাক আদৰিবলৈ ৰেডি আমি চাহ পানী খাই আজৰি হলো আৰু সেইখিনি অৱশ্যে আপোনালোকক দেখুওৱা নহল আসলতে সেইখিনি ভিডিঅ' কৰাই নহল এতিয়া ভাতত লাগোগৈ আজি মই বনাম এবিধ অইল ফ্ৰী চিকেন ৰেচিপি বলকচোন তেন্তে আৰম্ভ কৰোঁ তাৰ বাবে মই লৈছোঁ আধা কেজি পৰিমাণৰ চিকেন তাত প্ৰয়োজন অনুসৰি নিমখ দিছোঁ হালধি জিৰা গুড়ি ধনিয়া গুড়ি তাত মই গৰম মছলা অকমান দিছোঁ জলকীয়া গুড়ি দিছোঁ আদা নহৰু পেষ্ট তাৰ পিছত মই তাত দিছোঁ দৈ এই গোটেইখিনি ইনগ্ৰেডিয়েন্টছ আপোনালোকে প্ৰয়োজন অনুসৰি দি ল'ব ইয়াত মই দুটা ডাঙৰ আকাৰৰ পিয়াজ মিক্সিত পিহি লৈছিলোঁ আৰু তাত মই দিছোঁ কেইটামান লং আৰু দালচিনি আৰু একেদৰে মই বিলাহীও মিক্সিত মাৰি লৈছিলোঁ মই 3টা সৰু সৰু আকাৰৰ বিলাহী লৈছিলোঁ আপোনালোকে নিজৰ আন্দাজ মতে ল'ব পাৰে এতিয়া মই ননষ্টিকৰ কেৰাহী এখন গৰম হ'বলৈ দিছোঁ
আৰু যিহেতু মই তাত অকণো তেল ব্যৱহাৰ কৰা নাই সেয়েহে কেৰাহীখন গৰম হোৱাৰ লগে লগে মই গোটেই মিশ্ৰণখিনি কেৰাহীত ঢালি দিছোঁ। এতিয়া মই মাংসখিনি ভালদৰে লৰাই লৈ ঢাকনি মাৰি 5 পৰা 8 মিনিট সময় সিজিবলৈ দিলোঁ। মন কৰিব ফ্লেমটো যাতে ল' হৈ থাকে। এয়া মাংসৰ ভিতৰত তেলখিনি আৰু পানী ওলাই আহিছে। এতিয়া আমি পানীখিনি শুকাই যোৱালৈকে ভালদৰে ভাজি ল'ম। ভজা হোৱাত তাত আমি পানী দিম আৰু মাংসখিনি ভালদৰে উতলিবলৈ দিম। এয়া মাংস ৰেডি হৈ গ'ল। তেল নিদিয়াকৈ বনালেও মাংসখিনি খাবলৈ ধুনীয়া হৈছিলে। আপোনালোকেও ট্ৰাই কৰিবচোন। আমি খাই বৈ আজৰি হ'লোঁ হয়, কিন্তু কথা মহলা মাৰোঁতে মাৰোঁতে আমাৰ ঘৰত আহিবলৈ পলমেই হৈ গ'ল। সেয়েহে মোৰ ভিডিঅ'টো আজি দিবলৈ নহ'ল। ভিডিঅ'টো মই আপোনালোকলৈ কালিহে আগবঢ়াম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে লাইক এটা কৰি দিব, আৰু আগলৈকেও এনেদৰে ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।